হেল্ল' হেল্ল' ঐ সুমন ঐ ফ্লাছচোন এই আমাৰ ঘৰৰ পাছফালৰ যে ৰাস্তাটো যে বাহিনীখনৰ আহক সেইটোলৈ আহিলেই হ'ল এই বিহু পালেহি নহয় আলোচনা এটা কৰিবলৈ আছে কি হ'ল ইমান খৰখেদাকে কিয় মাতিলি বাৰু কাম এটা কৰি আছিলোঁ ঘৰত কি হ'ল মনে মনে থাকিম তই কথাটো ক এই চিঞৰ বাখৰ নকৰ কিনিছোঁ ৰ মনে মনে তই ক পালেহি বিহুৱে এই বিহু পালেহি কি বিহু বাৰু মাঘৰ বিহু কি বিহু বাৰু মাঘৰ বিহু কি বিহু বাৰু বুজিলোঁ এই মজা ক কথাটো ক বুজি পাইছোঁ চাগে পাইছোঁ কেলৈ মাতিছিলোঁ যোৱাবাৰতো পন্ধ হ'লেই এসোপা এইটো দীপজ্যোতি জহত মোৰ জহত নাই মাতি তইতো গম পায়ে নহয় বেয়া লাগিলে বহুত মাৰ খালোঁ এই পিঠি চেল খাই দিলে হাঁহটো খাবলৈ নাপালোঁ মনত আছে বান্ধি গৰু কোমন দিলে বে আমাৰ ধুনীয়াকৈ আমি এইবাৰ ট্ৰেইনিংটো ধুনীয়াকৈ ল'ব লাগিব আজি ৰাতিয়ে লওঁ আজি ৰাতি ল'ম দীপজ্যোতিটো এতিয়া নাই ৰাতি শুন মোৰ কথা শুনি লচোন ৰাতি মানে আমি ট্ৰেইনিংটো ল'ম জেৱাত ধুনীয়াকৈ হেৰি কৰা মানে বুজি পাইছ নহয় কটাইটো আনিবি তই কবিতা এখন আনিবি কুঁহিয়া নাৰিকলটো লাগিব ননেশ্বৰ কুঁহিয়া কেইজোপা যে আৰু ভদাইটো আছে কুঁহিয়া কিমান দাম আছে মস্ত ইমান দোকান বাঁহডালৰ সমান তাৰপিছত আলু ক'ত পাম হেৰি যে বছৰৰ পাছলে ইমানটো মই সেইদিনাখন দেখি আহিছো তই কি ক বস্তুকেইটা কি মানে হাঁহ বছৰত হাঁহ আছে আলু আছে গম পাইছে নহয় তাৰপিছত এই কি বুলি কৈছিলে নন্দেশ্বৰ কুঁহিয়া আছে হয় নে কুঁহিয়া কেইডাল লাইট এটা লৈ যাবি তই যদি মানুহক কেনেবাকৈ দেখি যাওঁ মাৰ দিবি চকুলে লাইট নেদেখে তোৰ তেতিয়া লাইটটো সেইখিনি হাতীকেইটা টৰ্চকেইটা যে হাতীকেইটা টৰ্চকেইটা মজা সেইবোৰ বাদ দে আজি গধূলা 6টা বজাত তিনিআলিত লগ খাম দীপজ্যোতিক মই ফোন কৰি মাতিম তাৰপিছত তই মই গোট খাম তই কি কৰিবি মানে ট্ৰেইনিংকেইটা লওঁ আমি মুঠতে ট্ৰেইনিংকেইটা ল'ম গধূলা আমি ট্ৰেইনিং ল'ব লাগিব নহয় মানুহে গম পাই আৰু মানুহ থকা যায় যাম ট্ৰেইনিংটো মানুহ আমাৰ তিনিআলিৰ ওচৰত যে সেইখন যে সেইখনতে ল'ম ট্ৰেইনিংটো ভাল হৈছে মানে এই তহঁতে এই বাউনীখনত ভয়ো লাগে নহয় সেইটোও হয় সেইখনতে ল'ম ৰাতিটো মানুহ শুবই সেইখনত ট্ৰেইনিংটো ল'ম তেতিয়া এতিয়া যাওঁ মোৰ কাম আছে ঘৰত মায়ে গালি পাৰিব মোক তই কাম এটা কৰ 6টা বজাত তই আহিবি তিনিআলিলৈ ময়ো যাওঁ দীপজ্যোতিক মই ফোন কৰি মাতি দিম বাৰু আৰু তেতিয়াহে গধূলা আমি লগ পাম এই কাকো গাই নিদিবি তইহে গা তোৰহে পেটৰ কথা হ'ব মনে হ'ব কৃষ্ণ আইবা মই যাওঁ দেই বাই যাওঁ দেই দাদা ৰাতি লগ পাম ৰাতি লগ পাম A few moments. হেল্ল' ক'ত আছো এই মই তহঁতে ইমান সোনকালে মাতিলি মই ইয়াত ৰখি আছোঁ বেগীতে আকৌ এলা মই ইয়াত অকলে ৰখি আছোঁ গম পাইছ নাই কেলে মাতিছিলি ক তই দেখোন কৈছিলি সোনকালে আহিবি বুলি সেইকাৰণে সোনকালে আহি মই ৰখি আছোঁহি মই পাহৰিছিলোঁ পিছে এই দিবি না ৰ মই ফোন মাৰোঁ ৰ হেল্ল' অ' দীপ ক'ত আছ দেখিদা এই কটাইখন লৈ আনিবিচোন আৰু ৰচোন এই সিহঁতলৈ ফোন মাৰি বেগেতে মাতি দে হ'ব কি হ'ল ঐ কি হ'ল কটাইনিছ নাই কটাইখন ওলালে দে পঢ়াই এইটো এইখনত বহ কোনো নাই ক বিকি আহিছে নেকি এই বিকিটা নাই মৈদাল তহঁতি মাঘৰ বিহু পালেহি গম পাইছ তহঁতি হয়নে তাৰ উকা পালেহি মানে মাঘ বিহু মানে কি গম পাই আছো নে গম পাইছো পাইছোঁ তোমাক আমি কৈছোঁ বছৰ পাছফালে কুঁহিয়া আছে আলু দি আছে ইমানটো তহঁতৰ চৰিত্ৰবোৰ বেয়া আকৌ দেই গম চৰিত্ৰ ভালটো ওলাইছে বুলি দেখোন চাওঁ কুঁহিয়া তই পাহৰিলি হ'ব
এইবিলাক শুন আমি দুটাই তই মই এটাও ট্ৰেইনটো দি লওঁ দুৱাৰ ট্ৰেইনটো এইডালে বস্তু দিম ন চা বুটিটো চা একদম দূৰ অলপ দূৰ এনেকৈ দিম মই কৈ যাম তহঁতে কৰি যাবি ৰেড চম ঐ নাথাকক পেট বিচাম পেট চাদ্ধা কৰিলে তই পুলিচৰ চাকৰিত ইণ্টাৰভিউ দিব নাযাওঁ বে দৌৰ এইবোৰ শিকাব নালাগে ফকতীয়া ই সৰু হয় নাই কৈ দিব মাঘৰ বিহু মোৰ বেছি ঠাণ্ডা লাগিছে মই নাযাওঁ নেকি তই এইবোৰ খোলচোন আকৌ বাদ দে এতিয়া আমি তিনিটাই যিহেতু ডাঙৰ হয় নহয় আমি ধুনীয়াকৈ ভালকৈ ট্ৰেইনিংটো কৰি লওঁ তই লোকৰ কথা ফকতীয়া নুশুনিবি দেই আৰু তই ভালকৈ চাব লাগিব আকৌ তই ইবাৰ যি কৰিলি হয় নহয় তোক অথনি মই কথাবোৰ ক'লোৱে গম পাওঁ এতিয়া ব'ল আমি ভালকৈ ট্ৰেইনটো বুক ডাউন জুপিয়াই মেলাটো অঁ A few moments later. আমি পাইছোঁ দে পাইছোঁ না তই সিদিনাখনতে মান খুৱাবি বছৰ কথা আকৌ পাইছোঁ এতিয়া মাঘৰ বিহু দিনাখন মানে উৰুকা দিনাখন লগ পাম এতিয়ালৈ ঘৰলৈ যাওঁ বাই হা কলেজ আৰু কেইটামান কাম আছে কি ট্ৰেইনিংটো অকণমান লৈ কেনেকৈ এইখন মই দেখুৱাই দিছোঁ কেনেকৈ জেৱা ধৰি মোবাইল থাকিবি দেই এইখন এনেকৈ ধৰিবি প্ৰথম এনেকৈ ধৰিবি এনেকৈ কৰিবি কথাই নামিবি এইফালে আৰু এটা কথা শুন তই যে এতিয়া শুনিলে আমি উঠাম মই উঠাম তই গেছৰ লগত কথা পাতিম শুনিছ মোক হাঁহিব লাগে তই এইবাৰ আকৌ কথাটো কৈ নিদিবি মোৰতো গৰম যে পাৰিবি অঁ এতিয়া এইবিলাক চা এইবিলাক হ'ব আমাৰ এতিয়া আমি যাওঁ তোৰ যা গুড নাইট গুড নাইট যা নমস্কাৰ ৰাজ সকলোকে আমি আমাৰ ফালৰ পৰা ভোগালী বিহুৰ তুমি কৈ দিয়া আন্তৰিক শুভেচ্ছা জনালোঁ হেপী ভোগালী বিহু সকলোকে আৰু আমাৰ এই সৰু চিজখন চাই কেনে পালে জনাব এই প্ৰথম আমি কেইটা কৰিছোঁ নহয় জানো হয় কমেণ্ট এটা কৰি দিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি শ্বেয়াৰ এটা কৰি দিব বাই বাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই দেই বাই বাই